মই একজন ডেলিভাৰী বয়। আজি লাষ্ট পাৰ্চেলটো দিবলৈ ওলালোঁ। এড্ৰেছ আছিল পুৰণা ফেক্টৰী জংগলৰ মাজত। গেট ভাঙা, ভিতৰত পুৰা আন্ধাৰ। মোবাইলৰ টৰ্চ অন কৰি আগবঢ়ালোঁ। হঠাৎ পিছফালৰ পৰা ঘ্ৰৰ্ৰ বুলি আৱাজ আহিল। মই পিছে ঘূৰি চালোঁ, এটা জম্বি। মুখ ফুটা, চকুৰ ৰঙা। ভয়ত পাৰ্চেল হাতৰ পৰা পৰি গ'ল। জম্বিটো মোক দেখিয়াই দৌৰিব লাগিল। মই জোৰত দৌৰিলোঁ, হাত ধাপ ধাপ কৰি থকা। হেলমেট পৰি গ'ল, বেগ পৰি গ'ল। মোবাইল বেটাৰী অলমষ্ট শেষ। জম্বিটোৰ লগে লগে পিছত আহি আছিল। হঠাৎ মেইন ৰোডৰ লাইট দেখোঁ। যিমান জোৰ আছিল দৌৰিলোঁ, আৰু জম্বিটো আন্ধাৰত হাৰাই গ'ল। নেক্সট দিন এপ অ'পেন কৰি দেখোঁ, ডেলিভাৰী ফেইল্ড, এৰিয়া আনছেফ। আৰু মই আজিৰ পৰা ৰাতি পাৰ্চেল ডেলিভাৰী নাদিওঁ।